শ্ৰীমন্ত শংকৰদেৱ মানুহ দেখিছেনে আজি ফুলটি হৈ আহিছে ৰাস্তা একদম শংকৰদেৱ সংঘৰ আজি দ্বিতীয় দিনা আৰু আপোনালোকে দেখিব মানুহৰ ইমান সমাগম লাগিছে চাই থাকিব ভিডিঅ'টো শেষলৈকে মানুহ কিমান আছে চাওক কোনলৈ যাবলৈ মোৰো মন আছিলে মোৰো মন আছিলে ভকত বৈষ্ণৱ আহি আছে সকলো বহুত বহুত দূৰৰ পৰা আহিছে আপোনালোক আমি কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে ভাল লাগিলে লগ পাই দেই দেখিছেনে ইমান দূৰৰ পৰা আহিছে ভকত প্ৰাণ বৈষ্ণৱ আৰু সঁচাকে আজি দেখিয়ে আচৰিত লাগি গৈছে ইমান মানুহ কেনেকুৱা লাগিছে ইয়াত আহি খুবেই ভাল লাগিছে খুব ভাল লাগিছে এতিয়া আমি ইয়াত ভাত পানী খালোঁ খুবেই ভাল লাগিল আৰু যিটো ডিষ্ট্ৰিবিউশ্যনৰ যিটো প্ৰক্ৰিয়া সেইটো আচলতে খুব সুন্দৰ আৰু এই পৰিপাটিটো দেখি আৰু আমাৰ বেছি কৃষ্ণ কৃষ্ণ দেই ভাল লাগিলে আপোনালোকক লগ পাই পিনি কৃষ্ণ আজি থাকিবনে কালিলৈকে আমাৰ মানে পতাকা উত্তোলন আছে শোভাযাত্ৰা আছে আমি 10,000 সদস্য ভকত সংঘ লৈ আমি ইয়াত আহিছোঁ আৰু আমি আপোনাকো ধন্যবাদ দিছোঁ আপোনালোক বাপসকল শিৱসাগৰ কেনেকুৱা লাগিলে ইয়াত আহি আজি ভাল লাগিছে আহিছে আপোনালোক ধেমাজি কেনেকুৱা লাগিছে এয়া চবফালে মানুহে মানুহ ইমান মানে মানুহৰ সমাগম আপোনালোকে দেখিছেনে আইসকল আপোনালোকৰ ভাগৰ লাগিলে নি ইয়াত বহি আছে যে ক'ৰ পৰা আহিছে গোগামুখৰ পৰা আহিছে আপুনিও হয় তাৰপিছত কেনেকুৱা লাগিছে ইয়ালৈ আহি ভাল লাগিছে আজি থাকিবনে যাবগে কাইলৈ আকৌ আহিব ঠিক আছে লগ পাই ভাল লাগিলে দেই পৰা
ভিতৰত নামঘোষাখন লৈ আহিছে। আচাৰ্য বিনোৱাভাৱে এইখন অসমত শংকৰদেৱক আৰু মাধৱদেৱক আৱিষ্কাৰ কৰিছিল আৰু নামঘোষাৰ বাণী গোটেই ভাৰতত প্ৰচাৰ কৰিব খুজিছিল, প্ৰচাৰ কৰিছিল। আজি কাঞ্চন বহন আয়ে মহাৰাষ্ট্ৰৰ পৰা আহি নামঘোষাৰ মাধৱদেৱৰ উত্তম বিচাৰবিলাকৰ বিষয়ে ইমান ধুনীয়াকৈ আমাক বুজালে। কেনে লাগিল আৰু আপোনালোকক চাগে মই ক'ব নালাগে, আমাৰ হৃদয়ৰ পাত্ৰ ভৰি গৈছে। গতিকে এনেও আজি পাত্ৰ ভৰি গৈছে। মই আমাৰ প্ৰধান সম্পাদক বাবৰ গেটৰ সন্মুখত কেতিয়া আহিবকে ইমান মানুহ বেছি মানে বিচাৰি পাবলৈ টান। বহুত মানুহ হৈছে আজি, মানে ভাবিব নোৱাৰা মানুহ হৈছে। ইমান বতৰটো যদিও মানে বৰষুণ চিপচিপকে অকণমান দি আছে, তথাপিও মানুহৰ মানে ভিৰটো গুচা নাই, ইমান মানুহ হৈছে। আমি আজিও আহিছে, চব থাকিব পৰা নাই আহি আছে চব। এতিয়া আপোনালোকক সকলো দেখাম ৰাতি, চাই থাকক ভিডিঅ'। ৰাতিৰ পৰিৱেশ হ'ব এতিয়া, মানে সন্ধিয়া লাগিবলৈ হ'ল আৰু চবফালে মানুহে। কেনেকুৱা লাগিছে এবাৰ? ভাল লাগিছে। বহুত ভাল লাগিছে। ভাওনা চোৱাৰ ইচ্ছা ইয়াতে প্ৰদৰ্শন হ'ব। গতিকে তেখেতক সংস্কৃতি শাখাৰ তৰফৰ পৰা আমি এই নাট্যৰ সন্মুখত সহযোগী তথা দাতা পৰিয়ালবৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছেহি।
जो